তো আজি আমি সকলোৱে মিলি জিন্তুক এটা সাৰপ্ৰাইজ দিলো। এইটো হল হোলীৰ আগদিনাখনৰ ভিডিঅ' যিদিনা মই বৰপেটাত আহি পাইছিলো জিন্তুৰ ৰুমত। আহি পায়ে আমি অলপমান বজাৰ কৰিব ওলাই আহিলো আৰু মই বোলো বৰপেটা টাউনখন অলপমান ঘূৰি লওঁ। আহি দেখিলো ইয়াত বাজাৰ ইণ্ডিয়া জাগাত আজাৰ ইণ্ডিয়া আহে আছে। বাৰু আমি আহি পালো চব্জিৰ দোকান। ইয়াতে চব্জি বজাৰ কৰি লৈ আমি চিধা আহিলো কাপোৰৰ দোকানত। অহাকালি যিহেতু হোলী খেলিম তো সেইটো কাৰণে গোটেইকেইজনে এটা কুৰ্তা ল'ম বুলি আহিলো কাপোৰৰ দোকানত। কিন্তু খুৰাজনে কি চাইবা মোক 3XL দিলে সেইটোৱে ক'ব নোৱাৰিলো। বাৰু এইজন জিন্তু যাক আমি সাৰপ্ৰাইজ দিব গৈ আছো আৰু এইজন কৌশিক যাৰ লগত মিলি প্লেনটো বনাইছো। এতিয়া ইহঁত দুটাই দাম দৰ মিলাই আছে আৰু মই ধুনীয়াকৈ বহি চাই আছো। দাম দৰ নিমিলাত আমি বেলেগ এখন দোকানত আহিলো, কিন্তু চবতে একেই দাম। কুৰ্তা পিন্ধি হোলী খেলিব নাপাম বুলি মন বেয়া কৰি আহিছিলোহে, তেনেতে এখন দোকানত পালো আৰু আমি চিধাই লৈ আহিলো ৰুমলৈ। তাৰপিছত কৌশিক আৰু মই আকৌ ওলাই আহিলো আমাৰ মেইন কামটোৰ বাবে। ইয়াতে গোটেইখিনি বস্তু লৈ আমি আহিব ওলাইছিলোহে, তেনেতে দিলেই নহয় বৰষুণ যাক। বাৰু অলপমান ৰখা পিছত বৰষুণ যাক কমিলে আৰু আমি পটাপট ৰুমলৈ আহি ডেকোৰেশ্যন ষ্টাৰ্ট কৰি দিলো। কিন্তু আমাৰ ডেকোৰেশ্যনে গোটেই কৰা নহ'ল, সি আহি পালেই। তাৰপিছত আমাৰ আৰম্ভ হ'ল কেক মাৰ্ডাৰ অনুষ্ঠান। কেক কাটিলে, খালো, লগতে প্ৰি হোলী চেলিব্ৰেশ্যনো কৰিলো কেকেৰে আকৌ। বাৰু লগ পাম কালি, তেতিয়ালৈকে বাই বাই।